আপোনালোকে বৰ্তমান কেনেকৈ চলি আছে? আমালোকে এতিয়া গরু গাখীৰ বিক্ৰী কৰি চলি আছে। বৰ্তমানতো আমাৰ মানে গৰুৰ গাখীৰ বিক্ৰী কৰিহে আমি বৰ্তমান চলি আছোঁ। গাখীৰো মানে এখন গাখীৰ দিয়াও চলাৰ মতো ক্ষমতা নাই। মই অসম চৰকাৰক বা BTC চৰকাৰক মই অনুৰোধ কৰিছোঁ যে পাৰিলে কিবা প্ৰকাৰে হওক আমাক সহায় কৰিলে ভাল হয়। বৰ্তমান যেনেকুৱা কণ্ডিশ্যন হৈ আছে ফেমিলি। হতাশাত এনেকৈয়ে কেমেৰাৰ আগত ভাগি পৰিছে পৰবাসৰ পত্নী বীণা ৰাণী। চিৰাং জিলাৰ অন্তৰ্গত বাসুগাঁও নতুনপাৰাৰ এজন ব্যক্তি, নাম তাইৰ পৰবাস সাহা, আৰু তেওঁৱে যোৱা 2 বছৰ ধৰি কৰ্কট ৰোগত ভুগি আছে। আৰু বৰ্তমানে পৰিয়ালটো গাখীৰ বিক্ৰী কৰি কোনোমতে পৰিয়ালটো এমুঠি খাদ্য যোগান ধৰিছিল যদিও কিছুদিন পূৰ্বে কৰ্কট ৰোগত ভুগি থকা ৰোগীজনে অচেতন হৈ পৰি তেওঁৰ ভৰিখন ভাঙি যায়। আৰু বৰ্তমানে পৰিয়ালটোৱে অচলা অৱস্থাত পৰি আছে, কিয়নো পৰিয়ালটোৰ তেবে আছিল সদায় দুবেলা দুমুঠি খাদ্য যোগান ধৰা। আৰু বৰ্তমানে অচলা অৱস্থাত পৰি থকা পৰিয়ালবৰ্গক চৰকাৰে বাৰু তেওঁলোকক সহায় কৰাটো উপযুক্ত নহয়নে? মই অসম চৰকাৰক বা BTC চৰকাৰক মই অনুৰোধ কৰিছোঁ যে পাৰিলে কিবা প্ৰকাৰে হওক আমাক সহায় কৰিলে ভাল হয়। বৰ্তমান যেনেকুৱা কণ্ডিশ্যন হৈ আছে ফেমিলি। আমালোকৰ 2 বছৰ হ'ল, গত 2 বছৰ হ'ল কৰ্কট ৰোগত আমাৰ স্বামী ভুগি আছে। এখন গুৱাহাটীত চিকিৎসা কৰি আছে। গুৱাহাটী চিকিৎসা কৰোণা বেমাৰৰ কাৰণে ঠিকমতো যাবাৰ নোৱাৰি, পইচা অনেক খৰচ হৈ গৈছে। আৰু জানিব পৰা মতে যোৱা কেইমাহমান আগত BTCৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেক সম্পূৰ্ণ কথাখিনি অৱগত কৰিছিল, কিন্তু তাৰ পিছতো যেন পৰিয়ালটোৱে বিশেষ সুবিধা পাবলৈ সক্ষম হোৱা নাই। আৰু বৰ্তমানে পৰিয়ালটোৱে হতাশাত ভুগিছে। আনফালে আৰ্থিক অনাটনৰ বাবে পৰিয়ালটোৱে অচলা অৱস্থাত পৰি আছে। উল্লেখযোগ্য, পৰিয়ালটোৱে এতিয়া অসম চৰকাৰ তথা BTCৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেক সহায় কৰিবলৈ অনুৰোধ জনায়। আমি অপাৰেশ্যন কৰিম, আৰ্থিক পৰিস্থিতিৰ কাৰণে ৰোগী ঘৰে ফালিয়াই ৰাখছি, আমি চিকিৎসা কৰিব পৰা নাই। কিমান দিনৰ পৰা ভুগি আছিলে? 2 বছৰ। যোৱা 2 বছৰ ধৰি? যোৱা 2 বছৰ ধৰি। হয়, এই বিষয়ত অসম চৰকাৰক কি অনুৰোধ জনাব? অনুৰোধ জানাবো মানে পাটা ভেঙে গেছে, হয়, ওর কারণে অসম সরকার যদি সাহায্য করে মানে অপারেশনটা করিম, হয়, নাহলে ঘরে পড়ে আছে। হয়, মেডিকেলে বরপাটা মেডিকেলে নিয়েছিল, কোনো কেয়ার নেয় না। হয়, ওই অবস্থায় মানে রুগী জ্ঞান নাই, তাও ডাক্তাররা কোনো কেয়ার নেয় না। হয়, না পেরে রুগী ঘরত আনিছে, আনিয়ে ওচৰৰ মানে ডাক্তারের পরামর্শ নিয়ে স্যালান টেলান দিয়েছে, দেওয়ার পরে এখন একটু মানে জ্ঞান আছে, এখন ভালো আছে। মানে পয়সা আর্থিক পরিস্থিতির কারণে অপারেশনটা করিব পারা নাই। হয়। এনে আপোনালোকে বৰ্তমান কেনেকৈ চলি আছে? আমালোকে এতিয়া গরু গাখীৰ বিক্ৰী কৰি চলি আছে। গাখীৰো মানে এখন গাখীৰ দিয়াও চলার মতো ক্ষমতা নাই। এটা কেঞ্চাৰ ৰোগত ভুগি আছে। পিছত বৰুৱাত আমি লৈ গ'লোঁ, তাতে ট্ৰিটমেণ্ট কৰালোঁ, অলপ ভাল পালে। পিছত আমি অহা যোৱা কৰি আছিলোঁ, ট্ৰিটমেণ্ট কৰি আছিলোঁ, কিন্তু এই কৰোণাৰ কাৰণে, লকডাউনৰ কাৰণে নাই বাছ নাই, ট্ৰেইন নাই, তাৰ কাৰণে বহুত টকা খৰচ কৰিও গৈছোঁ আমি। তথাপিও বেমাৰটো এতিয়া অলপ মানে ঠিকেই আছিল। ফট কৰি সেইদিনা 15 দিনমান আগত পিছলি ঘৰৰ ভিতৰতে পৰি ভৰিৰ হাড্ডিটো ভাঙি গ'ল। পিছত আমি বৰপেটা মেডিকেলত লৈ গ'লোঁ কষ্ট কৰি। পিছত তাতে ভৰ্তিও কৰালে, ৰিপৰ্ট চিপৰ্ট চব কৰা হ'ল, কিন্তু তাৰে পৰা ডক্টৰে কোনো ধৰণৰ কেয়াৰ নকৰিলে। পিছত এনে কেঞ্চাৰ ৰোগী, দুৰ্বল মানুহ, পিছত চেঞ্জ লোৱা হৈ যোৱাৰ পিছত আকৌ পিছত তাতে ক'লোঁ, ডক্টৰে কোনো ধৰণৰ একো ঔষধ নিদিয়ে। পিছত আমি ঘৰত লৈ আহিলোঁ। ঘৰত লৈ অহাৰ পিছত এনে মানে ইয়াৰে লোকেল ডাক্তৰক দেখাই চেলাইন টেলাইন দিয়াৰ পিছত এতিয়া মানে অলপ ভাল আছে, মানে কথা ক'ব পাৰে, জ্ঞানটো আহিছে। কিন্তু আমি মানে হাড়ৰ অপাৰেশ্যনৰ কাৰণে যিমান টকা লাগে, এতিয়াতো এনেকুৱা কণ্ডিশ্যন যে ওচৰত কোনো গভৰ্ণমেণ্ট নাই, আৰু ওচৰত আছিল বৰপেটা, তাতেতো কোনো ধৰণৰ কেয়াৰ কৰাই নাই। এতিয়া একমাত্ৰ বুদ্ধি আছে ইয়াক প্ৰাইভেটত কৰাৰ কাৰণে। ইয়াৰ কাৰণে আমাৰ একো কোনো টকা নাই কেঞ্চাৰৰ, কাৰণ কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰোঁতে আমাৰ বহুত টকা গ'ল, আৰু আমাৰ ইনকামৰ চ'ৰ্চে আছিল, দেউতাহে আমাৰ কাম কৰিছিল। কিন্তু বৰ্তমানতো আমাৰ মানে গৰুৰ গাখীৰ বিক্ৰী কৰিহে আমি বৰ্তমান চলি আছোঁ। আৰু এই বৰ্তমান কৰোণাৰ সময়ততো আপোনালোকে জানে কণ্ডিশ্যন কেনেকুৱা হৈছে আমাৰ ইকনমিক কণ্ডিশ্যনবিলাক। ভৰি ভাঙাৰ আগত জনোৱা হৈছিল, পিছত তেওঁ কৈছে যে চাব বুলি, তাক এটা এপ্লিকেশ্যনো দিব গৈছিল,
এপ্লিকেশ্যনটো জমা দিছোঁ মই। পিছত ভৰি ভঙাৰ পিছত মই এনে খবৰ দিছিলোঁ, কিন্তু কোনো ধৰণৰ মই সঁহাৰি পোৱা নাই তেওঁলোকৰ পৰা। মই অসম চৰকাৰক বা BTC চৰকাৰক মই অনুৰোধ কৰিছোঁ যে পাৰিলে কিবা প্ৰকাৰে হওক আমাক সহায় কৰিলে ভাল হয়। বৰ্তমান যেনেকুৱা কণ্ডিশ্যন হৈ আছে ফেমিলিৰ।